গাৰ নোম হিয়ৰি উঠিব। চাই থাকক ভিডিঅ'টো। ফাইনেলি নমস্কাৰ, কেনে আছে? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বহুত দিনৰ পিছত আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ, সদায় ডেইলি ভিডিঅ'বোৰ দিবলৈ আপোনালোকৰ মাজলৈ। নমস্কাৰ, কেনে আছে? পোন প্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' বনাবলৈ গৈ আছোঁ। ভিডিঅ'ৰ মূল উদ্দেশ্যটো হ'ল যে এখন পাহাৰ, এখন মাৰাত্মক, আৰু সেই পাহাৰখনে বহুতো মানুহৰ জীৱন কাঢ়ি পেলাইছে, আৰু সেই পাহাৰখন অত্যন্ত ধৰক মাৰাত্মক আৰু ডেঞ্জাৰ আৰু খতৰনাক। সেই পাহাৰখনৰ বিষয়ে আজি কথা পাতিম। সেই পাহাৰখনত যদি আপোনালোকে চাবলৈ যায়, সেই পাহাৰখনত বহুত মানুহ যায়, আৰু ফলত সেই মানুহবোৰ গ'লে ঘূৰি নাহে। আৰু সেই পাহাৰখন বহুত ওখ, আৰু পাহাৰখনৰ পৰিৱেশটো বৰ মনোমোহৰ, সেই পাহাৰৰ পৰিৱেশটো বৰ ভাল লগা আৰু বৰ সৌন্দৰ্যময় পৰিৱেশ হয়। আজি মই কথা ক'বলৈ গৈ আছোঁ, সেই পৰ্বতখনৰ নাম হৈছে K2, যাৰ নেকি আমি K2 বুলি ক'লে গড উইন বুলিও কওঁ। আৰু লগতে সেই পৰ্বতমালাখন অৱস্থিত আপোনাৰ পৃথিৱীৰ ভিতৰত সকলোতকৈ 2 নম্বৰৰ ওখ। আমি 1 নম্বৰ জানো হিমালয়, আৰু 2 নম্বৰটো হৈছে K2, যাৰ নেকি গড উইন বুলি কোৱা হয় সেই পৰ্বতখনৰ নাম। আৰু সেই পৰ্বতখন আপোনালোকে ক'ত আছে জানেনে? সেই পৰ্বতখন আছে আমাৰ ইণ্ডিয়াৰ। সকলোৱে জানে সেই পৰ্বতখন ইণ্ডিয়াত আছে। ইণ্ডিয়াৰ এই ঠাইখিনিৰ নাম হৈছে আপোনাৰ কাশ্মীৰ, গিলগিট বালিস্থান। কাশ্মীৰৰ গিলগিট বালিস্থানত এই পৰ্বতমালাখন অৱস্থিত। এই পৰ্বতমালাখন পৃথিৱীৰ ভিতৰত, চাওক, পৃথিৱীৰ ভিতৰত 2 নম্বৰ, যাৰ নেকি আমাৰ গোটেই পৃথিৱীখনৰ ভিতৰত 2 নম্বৰ, আৰু সেইখন আছে আমাৰ কাশ্মীৰৰ গিলগিট বালিস্থানত অৱস্থিত। আৰু আমি নিজকে প্ৰাউড ফিল কৰোঁ, যাৰ নেকি আমাৰ দ্বিতীয়খন, যাৰ নেকি আপোনাৰ পাহাৰ আমাৰ মাজত আছে। ফাইনেলি আমি সকলোৱে নিজকে গৌৰৱ ফিল কৰিব লাগে। ইণ্ডিয়াৰ হৈ পিনে ইণ্ডিয়াৰ কাশ্মীৰৰ গিলগিট বালিস্থানত অৱস্থিত K2, যাৰ নেকি গড উইন বুলি কোৱা হয়, আৰু সেইখন কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত। কাৰাকোৰাম পৰ্বতমালা হৈছে ধৰক দীঘলকৈ বৈ গৈছে, তাৰ মাজে মাজে পাহাৰবোৰ আছে। পাহাৰটো ধৰক K2, M2, হিমালয়, সেনেকুৱা দীঘলকৈ যোনখনক এখন কাৰাকোৰাম পৰ্বতমালা বুলি কয়, তাত অন্তৰ্গত হ'ল K2টো। K2 পৰ্বতমালা, যাৰ নেকি আমাৰ পৃথিৱীৰ ভিতৰত 2 নম্বৰ ডাঙৰ, আৰু তাত বহুতো ডাঙৰ ডাঙৰ কাহিনী হৈ থাকে। আহক বেছি দেৰি নকৰি আমি কাহিনীখিনি ষ্টাৰ্ট কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে দেন প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকে। আৰু এই পৰ্বতখনৰ মূল কাৰণটো হৈছে 5খন ওখ পৰ্বতৰ ভিতৰত সি এখন মাৰাত্মক পৰ্বত, যাৰ নেকি আপোনাৰ সেই পৰ্বতখনৰ কথা শুনিলে গাৰ নোম হিয়ৰি উঠিব। চাই থাকক ভিডিঅ'টো, দেৰি নকৰিব, আৰু মাজে মাজে মই ক্লিপবোৰ দেখাবলৈ আপোনালোকৰ মাজত চেষ্টা কৰি যাম। K2 পৰ্বতমালাৰ উচ্চতা কিমান? আপোনালোকে ভাবি আছে পৃথিৱীৰ ভিতৰত যদি 2 নম্বৰ হয়, তাৰ উচ্চতা হৈছে আপোনাৰ 28,251 ফুট দীঘল। সেই পাহাৰখনৰ ভাবি চাওক কিমান দীঘল হ'ব। 28,251 ফুট দীঘল সেই পৰ্বতমালাখন, যাৰ নেকি আমাৰ ইণ্ডিয়াত আছে। তাত কি কাৰণে ইমান ভয়ানক? আৰু সেই পাহাৰখন যদি আপোনাৰ চাবলৈ যায়, খাৰা হয়, বস্তুটো বহুত খাৰা। আপোনাৰ পাহাৰখন বেকা টেৰা ইমান নাই, পুৰা খাৰা সেই পাহাৰখন। আৰু সেই পাহাৰখনত যদি হিমালয়ত যদি আপোনাৰ মানুহ যায়, ধৰক 100ৰ ভিতৰত আপোনাৰ 4% মানুহ তাত মৰাৰ সম্ভাৱনাটো থাকে। এণ্ড দেন বিকজ আপোনাৰ K2, যাৰ নেকি গড উইন, সেই পৰ্বতমালাখনত যদি আপোনালোকে মানুহে যায়, 100ৰ ভিতৰত 39% মানুহে তাত মৃত্যু হোৱাৰ আকাংক্ষাটো বহু বেছি পৰিমাণে পোৱা যায়। আৰু এই পৰ্বতমালাখনত আপোনাৰ হিমালয়খনত 40% ছাকচেছ থাকে, মানুহে তাত গৈ পাব বুলি। 100ৰ ভিতৰত 40%, 60জন মৰিব, তাৰ ভিতৰত আপোনাৰ ধৰি লওক 40জন মান তাত যাব পাৰিব হিমালয়খনত, এনেকুৱা এটা টাৰ্গেট থাকে। কিন্তু আপোনাৰ K2, যাৰ নেকি গড উইনত, আপোনাৰ 100ৰ ভিতৰত মাত্ৰ 15% মানুহৰহে যাব পৰা ক্ষমতাটো লাষ্টত অকণমান এটা চান্স থাকে। আৰু বাকীবোৰ পৰ্বতত আপোনাৰ শীতকালত যাবলৈ পাৰি, বা যাবলৈ মানুহে বহুত চেষ্টা কৰে। কিন্তু আপোনাৰ K2 বা গড উইন পৰ্বতমালাত আপোনাৰ শীতকালত যাবলৈ বহুত কঠিন, আৰু তাত মানুহে যাবলৈ নিবিচাৰে, কাৰণ সেই জেগাটো অতি ভয়ানক আৰু বহুত মাৰাত্মক। আৰু সেই পৰ্বতমালাখনত যদি আপোনালোকে যায়, আৰু সেই মানুহবোৰ যেতিয়া গৈ থাকে তাত, তেতিয়া বহুতো মানুহৰ মৃত্যুৰ লাশ আপোনাৰ আধা ৰাস্তাত পোৱা যায়। আৰু এটা কথা আপোনালোকক কৈ দিওঁ যে মানুহে যে কয় যে
হিমালয় পৰ্বতত ইমানৰ পৰা কিয় ইমানখিনি ওপৰত যাব নোৱাৰে, তাত কিবা আছে নেকি, বা কেটোত ডাঙৰ ডাঙৰ ওখ পৰ্বতত কিয় যাব নোৱাৰে। আপোনালোকে যদি চেষ্টা কৰে আপোনালোকে নিশ্চয় জানে যোনে ছ'চিয়েল মিডিয়াৰ ওপৰত বেছি গুৰুত্ব আৰু যোনে আপোনাৰ সেই কাহিনীবোৰৰ ওপৰত বেছি গুৰুত্ব, হিষ্ট্ৰীবোৰৰ ওপৰত যদি আমাৰ ভৌগোলিক বিষয়বোৰৰ লগত যদি জড়িত হৈ থাকে, তেতিয়া আমি সকলোৱে গম পাওঁ যে 26,000 ফিটৰ ওপৰত গ'লে সেইখিনিক ডেড জোন বুলি কৰা হয়, যাৰ নেকি মানুহ গ'লে সেইখিনিত মৃত্যুৰ 100ৰ ভিতৰত 90% মানুহৰ মৃত্যু হোৱাৰ চান্স থাকে। মানে সেই ঠাইখিনিত আপোনাৰ যেতিয়া 26,000 ফিটৰ ওপৰত যায়, তেতিয়া মানুহৰ উশাহ নিশাহ লোৱাত কষ্ট পায় আৰু বহুতো ঠাণ্ডা হয়, যাৰ নেকি আপোনাৰ আমি পিন্ধি থকা কাপোৰখিনিও তেতিয়া কাম নকৰে, কাৰণ সেই জেগাখিনিত বহুত ঠাণ্ডা হয় আৰু 100ৰ ভিতৰত 99% মানে 1%হে বাচি থকাৰ সম্ভাৱনা থকা আছে। সেইকাৰণে মানুহে আপোনাৰ গোটেইখিনি পাহাৰ কেতিয়াও অতিক্ৰম কৰিব নোৱাৰে। 28,000, 26,000 ওপৰত গ'লে ডেড জোন বুলি কোৱা হয়। এইটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব। মানে ইটালীৰ এজন লোকে যাৰ নেকি পৰ্বত আৰোহণ কৰে, তেওঁ এখন কিতাপ লিখিছিলে, তো কিতাপখনৰ নাম হৈছে দ্য মাউণ্টেন অফ দ্য মাউণ্টেন। মানে পাহাৰ 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 গোটেই সেই কথাখিনি কৈ গৈছে। আৰু সেই বিশিষ্ট আৰোহীজনৰ নাম হৈছে আপোনাৰ ৰেইনহল্ড মেছনাৰে। ভুল হ'ব পাৰে, আপোনালোকে আকৌ এবাৰ চাই ল'ব, তো মই যোনটো পাইছোঁ সেইটোহে দিছোঁ। আৰু সেই পৰ্বতখনত যেতিয়া 1954ত আদিতো দেশীয়ৰ নেতৃত্বত তেতিয়া আপোনাৰ দুজন লোকে সেই পৰ্বতখনত আৰোহণ কৰিছিলে আৰু সেই পৰ্বতখন তেতিয়া প্ৰথমবাৰৰ বাবে আপোনাৰ তেওঁলোকে ছাকচেছ হৈছিল, যাৰ নেকি গোটেই পৰ্বতমালাখন মানে বগাই বগাই গৈ। আৰু সেই লোক দুজনৰ নাম লিনো আৰু একিল। আপোনালোকে মনত ৰাখি থৈ দিব, মই যিমানখিনি পাৰোঁ আৰু ভিডিঅ'টো ছুটি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু 2021ৰ ভিতৰত 377জন লোকেহে ছাকচেছ হৈছে, মানে 377 ইমান বছৰ হৈ গ'ল, তাৰ ভিতৰত আপোনাৰ 377জনে ছাকচেছ হৈছে। আৰু তাত আপোনাৰ মৃত্যুৰ সংখ্যা হৈছে 91, আৰু 91জন মানুহে তেওঁ মানে আধাতে মৰি মৰি গৈছে বৰ্তমান। আৰু আপোনালোকে নিশ্চয় গম পাইছে চাগে কেটোৰ কিছুমান কাহিনী, আৰু তাৰ লগতে আপোনালোকক কেটোৰ আৰু এটা কাহিনী কওঁ। পূব ছাইডৰ পৰা সেইখন আজিলৈকে কোনো বগাই শেষ কৰিব পৰা নাই, আজিলৈকে কাৰো ৰেকৰ্ড নাই। আপোনালোকে উত্তৰ দক্ষিণ পশ্চিমৰ ফালৰ পৰা তেওঁলোকে আৰোহণ কৰিছে, কিন্তু পূব ছাইডৰ পৰা আজিলৈকে সেই পৰ্বতমালাখন কোনো আজিলৈকে আপোনাৰ বগাই মানে শেষ কৰিব পৰা নাই বা পাৰ হ'ব পৰা নাই। বহুত কঠিন আৰু বহুত টাফ। আৰু মই ইমানতে কওঁ আপোনালোকক, যদি কেটো মনত ৰাখিব, গডউইন বিশ্বৰ সকলোতকৈ দ্বিতীয় শৃংগটোৱে হৈছে আমাৰ কেটো পৰ্বতমালাখন। আৰু সেই পৰ্বতমালা আছে আমাৰ ক'ত? ইণ্ডিয়াত, বালিস্থানত আছে। কাশ্মীৰ বালিস্থানত আছে, মনত ৰাখিব। আৰু ইমানতে কৈ মই আপোনালোকক ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে আৰু যদি কিবা কথা শিকিলে প্লিজ এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।